वेलकम टू माय यूट्यूब चैनल अमन रॉय और शिवरात्रि परिवेश देखाम नलबारीर পৰা ভিডিঅ'টো আপোনালোকে চাই থাকিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই আমেজ পাব চাই থাকিব নলবাৰী শিৱ মন্দিৰত আজি শিৱৰাত্ৰি উপলক্ষে আমি চাকি জ্বলাব আহিছোঁ। এয়া মোৰ লগত লিটন আছে, জুবিন আছে। আমি নলবাৰী শিৱ মন্দিৰত আহিছোঁ। আপোনালোকক অলপমান শিৱৰাত্ৰিৰ দৃশ্য অলপমান দেখাবলৈ চেষ্টা কৰিম নলবাৰীৰ পৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি এয়া চাকি ল'লোঁ। ইয়াতে নলবাৰীত ভিৰ আৰু এয়া চাওক, এয়া নলবাৰী শিৱ মন্দিৰৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু শুনিবলৈ পাইছে যে বম গছ ফুটোৱা হৈ আছে, বমৰ গছ ফুটোৱা হৈ আছে। যিহেতু নলবাৰী ইয়াৰ কাৰণে বিখ্যাত, বমৰ গছ ইয়াতে ফুটোৱা হৈ আছে। আৰু নলবাৰীৰ শিৱ মন্দিৰৰ পৰা গোটেইখিনি দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক। আমি সেৱা কৰি আহিলোঁ আৰু আপোনালোকক এতিয়া অলপমান দৃশ্য দেখাই আমি ঘৰলৈ আকৌ উভতি যাম। এই মন্দিৰটো মিলন বজাৰত স্থাপিত শিৱ মন্দিৰ হয় আৰু ইয়াতে শিৱ পূজা উপলক্ষে পূজা কৰা হৈছে। যিহেতু এতিয়াও পূজা আৰম্ভ হোৱা নাই, আপোনালোকক যিমানখিনি পাৰোঁ গোটেইখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই বুলি আশা ৰাখিছোঁ। খাই আছোঁ, এয়া দেখিবলৈ পাইছে আপোনালোকে, এয়া ঘোটা আপোনালোকে দেখিবলৈ পাইছে। খাই আছোঁ মই ঘোটা এতিয়া, আৰু পিছলৈকে কি হয় নাজানো। আৰু চাই থাকক ভিডিঅ'টো, পূৰা টেষ্টি। খাই দিয়ক আপোনালোকে, অলপমান খাই চাওকচোন ঘোটা কেনেকুৱা লাগে, মজা লাগিব, চাওক। এয়া আমি চবেই ঘোটা খাই আছোঁ। এয়া হৰজ্যোতিও ঘোটা খাই আছে, লুইছে আৰু দীপমে খোৱাহে সিহঁতৰ। ইহঁতৰ কালি মেথছৰ এক্সামো আছে, কি হয় নাজানো। আৰু ৰাতি কিবা হয় আৰু ৰাতি হাঁহি থাকিব বোলে। আৰু এই মই খাই আছোঁ, আমাৰ এক্সাম চেক্সাম নাই, আমি খালোঁ। আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোকক শিৱৰাত্ৰিৰ এই মিলন বজাৰ স্থিত মন্দিৰৰ পৰা, শিৱ মন্দিৰৰ পৰা আপোনালোকক অলপমান দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰোঁ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আমেজ পাইছে বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যদি চেনেলটোলৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই। থেংক ইউ ফৰ ৱাচিং।